বহু প্ৰতীক্ষাৰ অন্তত মুকলি হ'ল থাৰ ৰক্স। তেজপুৰত অশোক মটৰ্ছ মহিন্দ্ৰা ডিলাৰত মুকলি কৰিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হাৰ্টথ্ৰোব জুবিন গাৰ্গে। আহকচোন নতুন বজাৰলৈ অহা থাৰ ৰক্সৰ বিষয়ে জানো। মোৰ লগত আছে এই অশোক মটৰ্ছ মহিন্দ্ৰা ডিলাৰৰ বিভিন্ন পদৰ কৰ্মচাৰী তথা মেনেজাৰ আমাৰ লগত আছে, তেখেতৰ পৰা জানো আহক। নমস্কাৰ, মোৰ নাম কৌশিক ডেকা হয়। মই অশোক মটৰ্ছৰ চেলছত কৰ্মৰত হৈ আছোঁ আৰু মোৰ লগত এয়া আছে মোৰ দাদা অম্লান দা। তো এইখন আমাৰ নতুন এতিয়া লঞ্চ হৈছে থাৰ ৰক্স। চবেই গম পাইছে অলৰেডি, বহুত চৰ্চিত গাড়ী। আগৰ পৰাই আমাৰ এইটো এটা ভাল ফিডবেক থাৰৰ কাৰণে। সকলো অকল এটা চাম কাষ্টমাৰ বুলি নহয়, আপোনাৰ য়ং এজ হওক বা অল্ড এজ হওক বা সকলো ধৰণৰ মানুহে থাৰখন পচন্দ কৰে। আৰু সেইটো হিচাপে আগতে থাৰত আগৰ যিখন আমাৰ থাৰ আছিল, থাৰখনত আমাৰ এটা আছিলে যে এছাম কাষ্টমাৰে কৈছিলে যে আমাৰ 3 ডোৰ থাৰ হয়। তো এতিয়া আমি সেইটো পজিটিভ এটা হেৰি লৈ পেলাই 5 ডোৰ থাৰ আমি লঞ্চ কৰিছোঁ। তো সেইটো হিচাপে ইয়াত বহুত ধৰণৰ আপডেট ফিচাৰ্ছো আছে, যিখিনি বস্তু আগৰখনত নাছিলে। তো আশা কৰোঁ এইখন গাড়ী আমাৰ আহি থকা দিনত আমাৰ যিটো চেলছৰ এটা গ্ৰ'থ, সেই গ্ৰ'থত আমাক আৰু সহায় কৰিব যাবলৈ। আৰু কাষ্টমাৰৰ মাজত আমি এই গাড়ীখন লৈ বহুত ধৰণৰ যাতে ভাল পজিটিভ ফিডবেক পাওঁ, সেইটো কাৰণে আমি আহি থকা দিনত টেষ্ট ড্ৰাইভ আমি আৰম্ভ কৰি দিছোঁ অলৰেডি। 3 অক্টোবৰৰ পৰা আমাৰ বুকিং আৰম্ভ হৈ যাব। তো সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ অশোক মটৰ্ছ মহিন্দ্ৰা অটো LLPত আহি যাতে বুকিং কৰে আৰু নিজৰ গাড়ীখন যাতে ক্ৰয় কৰিবলৈ সক্ষম হয়। যথেষ্টমান আগতে যিখন আমাৰ লঞ্চ হৈছিলে থাৰ, সেইখনতকৈ উন্নত মানৰ হেৰি হৈছে। মানে প্ৰথম বস্তু হৈ গ'ল, প্ৰথম যিখন থাৰ আছিলে সেইখন এটা বেলেগ কনচেপ্ট, এইখন বেলেগ কনচেপ্ট। তো প্ৰথম থাৰখন হৈছিলে আমাৰ 3 ডোৰ আছিলে। তো যিটো যুৱ প্ৰজন্ম তেখেতসকলে এডভেঞ্চাৰৰ কাৰণে ইউজ কৰিছিলে। কিন্তু আমাৰ এইখন যিখন নতুন থাৰ ৰক্স বা SUV হয়, তো এইখন সকলোৱে ইউজ কৰিব পাৰিব, মানে এডভেঞ্চাৰো হৈ যাব, ফেমিলি কাৰো হৈ যাব। আৰু প্লাছ ইয়াতে বহুত ফিচাৰ্ছ সংযোজন কৰিছে, যিটো ইণ্ডিয়াৰ মানে ফাৰ্ষ্ট ইন ক্লাছ। আৰু এটা কথা মই কৈ দিছোঁ, ইয়াতে যিখন ছানৰুফ দিছে, আপোনাৰ ৱৰ্ল্ডৰ এতিয়া কোনো গাড়ীত ইমান ডাঙৰ ছানৰুফ নাই। আৰু ৱৰ্ল্ড লাৰ্জেষ্ট ছানৰুফ। আৰু আপোনাৰ যিটো আপোনাৰ আপডেট যিখিনি ফিচাৰ্ছ আছে, এডাছ লেভেল 2 হওক বা আপোনাৰ যিখিনি আপোনাৰ লুকটো অলপ চেঞ্জ কৰিছে, লগত বহুত এনেকুৱা বিভিন্ন ধৰণৰ ফিচাৰ্ছ আছে যিখিনি মই এতিয়া আপোনালোকক 2-3 মিনিটত কৈ শেষ কৰিব নোৱাৰোঁ। গতিকে আমি এটাই নিমন্ত্ৰণ কৰিছোঁ যে যিখিনি কাষ্টমাৰ হওক আমাৰ লগত যোগাযোগ কৰিব বিচাৰিছে, আহক, আমাৰ কণ্টেক্ট নাম্বাৰ আপোনালোকৰ লগত দি দিম, আহক যোগাযোগ কৰক। আমি সদায় আপোনালোকৰ ছাৰ্ভিচৰ কাৰণে ৰেডি আছোঁ। আৰু আপোনালোকে সকলো কাষ্টমাৰক এইটো মই জনাব বিচাৰোঁ যে আমাৰ ওদালগুৰিতো আমাৰ অশোক মটৰ্ছৰ ব্ৰাঞ্চ আছে। তো যিখিনি আমাৰ ওদালগুৰি কাষ্টমাৰ হওক, ৰৌতা কাষ্টমাৰ হওক, তো তাত আহি আমাৰ ওদালগুৰি ব্ৰাঞ্চত আহক, যোগাযোগ কৰক। টেষ্ট ড্ৰাইভৰ কাৰণে আমি এভেইলেবল সদায় আছোঁ। তো মানডে, টিউজডে, ৱেডনেছডে বুলি কথা নাই, যদি ছানডেও কোনোবা ফ্ৰী আছে আমাৰ লগত যোগাযোগ কৰক। তো আমি ডেফিনেটলি আমি তেখেতসকলৰ ছাৰ্ভিচ দিব ৰেডি আছোঁ। মানে আমাৰ মেইন ব্ৰাঞ্চ তেজপুৰ হয়, তেজপুৰৰ আণ্ডাৰতে আমাৰ ওদালগুৰি হয়। তো তেজপুৰ আহিব নালাগে, যদি কয় যে আমি তাত টেষ্ট ড্ৰাইভ লওঁ বুলি, তাত টেষ্ট ড্ৰাইভ পাই যাব, ওদালগুৰি পাই যাব, এভেইলেবল হয়। নমস্কাৰ, মোৰ নাম প্ৰদীপ মহন্ত। মই আপোনাৰ মহাভৈৰৱ অশোক মটৰ্ছ তেজপুৰ মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ডিলাৰৰ আপোনাৰ পাৰ্চেল ছেগমেণ্টৰ মই জেনেৰেল মেনেজাৰ হয়। আৰু মই আজি আপোনালোকক আমন্ত্ৰণ সকলোকে জনোৱা হৈছে আমাৰ ফালৰ পৰা, আমাৰ মহিন্দ্ৰাৰ পৰিয়ালৰ তৰফৰ পৰা। আমাৰ বহুতৰ আশাৰ যিখন গাড়ী, বহুতে ৱেইটেড কৰি থকা যিখন গাড়ী, আমাৰ থাৰ ৰক্স, যিখন 5 ডোৰ থাৰ বুলি কোৱা হয়, সেই 5 ডোৰ থাৰ ৰক্সখন আজি আমি ইয়াত লঞ্চিঙৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। আৰু এই লঞ্চিঙৰ কাৰ্যসূচীত আমি আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ সকলোৰে প্ৰিয়, সকলোৰে মৰমৰ অসমৰ তথা নৰ্থ ইষ্টৰ হাৰ্টথ্ৰব বুলি ক'ব পাৰি যাক, জুবিন গাৰ্গ ডাঙৰীয়া। তেখেতে আহি পেলাই আমাৰ থাৰ ৰক্সখন আমাৰ নৰ্থ আছাম, যিখন উত্তৰ অসম আৰু আমাৰ তেজপুৰৰ ৰাইজৰ কাৰণে, বা আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট বা আমাৰ দৰং ডিষ্ট্ৰিক্ট, বিশ্বনাথ ডিষ্ট্ৰিক্ট বা গোটেই উত্তৰ অসমলৈকে আমাৰ গোটেই গাড়ীখন মুকলি কৰি দিব ৰাইজৰ মাজলৈ। আৰু আজি আমাৰ এই মুকলি অনুষ্ঠানটোত তেখেতে জাষ্ট এঘণ্টাৰ ভিতৰতে আহি পাই পেলাই মুকলি কৰিব। আৰু এই গাড়ীখনৰ আমাৰ অলৰেডি টেষ্ট ড্ৰাইভৰ যিটো আমাৰ কাৰ্যসূচী সেয়া অলৰেডি আৰম্ভ হৈ গৈছে। আৰু বুকিং আপোনাৰ 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। আৰু দশেৰা, যিটো পূজাৰ দশেৰাৰ পৰা, দুৰ্গা পূজাৰ দশেৰাৰ পৰা আমাৰ
গাড়ীখনৰ ডেলিভাৰী ভাৰতবৰ্ষত একেলগতে আৰম্ভ হ'ব আৰু সেইকাৰণে মই প্ৰত্যেকজন আমাৰ শুভাকাংক্ষীক প্ৰত্যেকজন ৰাইজক মই অনুৰোধ জনাইছোঁ গাড়ীখনৰ কাৰণে আপোনালোকে এবাৰ ডিলাৰলৈ আহক বা আমাৰ ডিলাৰক ফোন কৰক তেওঁলোকে আপুনি গাড়ীখন চলাই পেলাই এবাৰ তেওঁলোকে টেষ্ট ড্ৰাইভৰ ফিলটো লওক আৰু গাড়ীখন আপোনালোকে চলাই পেলাই নিজেই আপোনালোকে ফিল কৰক যে গাড়ীখন আপোনালোকৰ যিখিনি ইমান দিন আশা কৰি আছিলে গাড়ীখন আমাৰ কোম্পানীয়ে তাৰ সেই আশাত আপোনালোকৰ আশাতছে বেছিকৈ গাড়ীখনত আপোনাৰ বহুতখিনি আপোনাৰ ফিচাৰ্ছ দিছে আৰু আশা পূৰ্ণ কৰিব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আছে আৰু সেইটো হিচাপত মানুহৰ আশাখিনিৰ ওপৰত আমি ষ্টেণ্ড কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস আছে আৰু সেইটো কাৰণে আগতেও আমি জুবিন গাৰ্গ ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছিলোঁ স্কৰপিঅ' এনৰ সময়ত আৰু সেইখিনি সময়ত আমি ডিলাৰশ্বিপৰ ভিতৰতে আমি অৰ্গেনাইজ কৰিছিলোঁ কিন্তু এইখন গাড়ীৰ যিটো ক্ৰেজ যিটো মানুহৰ মাজত যিটো জনপ্ৰিয়তা বা যিটো ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি যিটো মানুহৰ মানে এটা সমাগম বা যিটো এটা মানে চাৰ্চৰ যিটো এটা হেৰি কৰিছে সেইটো কাৰণে আমি এইবাৰ অনুষ্ঠিত কৰিছোঁ আমি বহলকৈ আমি চবৰে পৰিচিত আমাৰ তেজপুৰৰ হিলবিল বুলি আপোনাৰ ফিল্ডখনত আৰু ইয়াত আমি সমূহীয়াকৈ সকলো মানুহক একেলগতে লগ পাম বুলি সকলোকে আমন্ত্ৰণ জনাইছোঁ সকলো আহি উপস্থিত হৈছে আৰু তাৰ মাজতে আমি এতিয়া ইয়াত লঞ্চিং কৰিম আৰু সেই লঞ্চিঙৰ কাৰ্যসূচীত সকলোৱে থাকি সহায় সহযোগিতা আমাক উপদেশ দি পেলাই আমাৰ যি যাত্ৰাটোৱে সফল কৰে যেন এইখিনি হয় আপুনি যিখন আমাৰ আগতে এখন থাৰ আছিলে সেই থাৰখনৰ উন্নত মানত কিবা এইখনতে আহিছিল ডেফিনেটলি আগৰ থাৰখন আপোনাৰ 3 ডোৰ থাৰ আছিলে আজি 4 বছৰ আগত 2020 চনত লঞ্চ কৰিছিল কোম্পানীয়ে আৰু 2020 চনত যিখন 3 ডোৰ থাৰ লঞ্চ কৰিছিলে থাৰখনৰ আপোনাৰ সেই গাড়ীখনৰ ওলোৱাৰ পৰাই বহুত মানুহৰ মনত আছিল যে সেইখন 3 ডোৰ আছিল তো 5 ডোৰ হ'লে বেছিকৈ ভাল লাগিলে হয় বা বেছিকৈ ফেমিলি মানুহে সৈতে যাবৰ কাৰণে গাড়ীখন বেছি কমফৰ্ট হ'ল হয় আৰু তাত সেইকাৰণে কোম্পানীয়ে মানুহৰ ফিডবেক গোটেইখিনি লৈ মেলি পেলাই তেওঁ 5 ডোৰ থাৰখন বনাইছে আৰু তাতছে বহুতখিনি ফিচাৰ্ছ বেছি আছে এই গাড়ীখনত দিয়া হৈছে আৰু যেনেকৈ দুই এটা উদাহৰণ দিব পাৰিলে আপোনাৰ এইটো ছেগমেণ্টৰ ৱৰ্ল্ডৰ ভিতৰত পৃথিৱীৰ ভিতৰত চবতছে এইটো ছেগমেণ্টৰ এইটো চাব 4.5 মিটাৰ যিটো ভেহিকেলছ হয় চবতছে ডাঙৰ স্কাই ৰূপ দিছে ইয়াত ছানৰূপ যিখন দিছে এখন ৱৰ্ল্ডৰ ভিতৰতে ডাঙৰ এইটো ছেগমেণ্টৰ গাড়ীৰ ভিতৰত যিখন আপোনাৰ চাব 4.5 মিটাৰ্ছৰ গাড়ী তেনেকৈ আপোনাৰ বহুতখিনি ফিচাৰ্ছ আছে ইয়াত যিখিনি আপোনালোকে সেইকাৰণে চবকে অনুৰোধ জনাইছোঁ তেওঁলোকে আহক বা তেওঁলোকে ফোন কৰক তেওঁলোকক আমি টেষ্ট ড্ৰাইভৰ তেওঁলোকে এবাৰ চলাই চাওক তেওঁলোকে নিজে ফিল লওক আৰু তেওঁলোকে গাড়ীখন কেনেকুৱা পাইছে তেওঁলোকে নিজে ফিডবেক দিব পাৰিব